নমস্কাৰ বন্ধু-বান্ধৱীসকল, আকৌ এটা মোৰ নতুন ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আকৌ আজি মই ভোজ খোৱাৰ সৈতে আপোনালোকক লগ পাইছোঁ। আজি কিহৰ ভোজ, ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু গম পাই থাকিব। এটা মাছ আছে 3 কেজি ভাই পুরা 100 টাকা লস হ্যাঁ এ বাবা চাই দি এফালে মাছ খাই আছে আননি হেতাননি বেমাৰ কিহৰ ভোজ কৈ দি এই আমাৰ জানুৱাৰী মাহৰ প্ৰথম জানুৱাৰীত আমি খাব নহ'ল, কাৰণ আমাৰ ঘৰতে কাজ থাকিল যে, সেইকাৰণে এতিয়া ইফালে মাছ ভাজি আছে, খুইদৈ আকৌ বৰমাই বনাই আছে, ইফালে দালি বইল কৰি আছে, তেল মাৰিব বাকী আছে বাৰু। ইফালে খুইদৈৰ কাৰণে চাহ আনি দিলে, চাহ খাওঁ লাগে, কিন্তু চাহটো বাৰু খাওঁ লাগে ভোজ আনি থাকোঁতে মাজতে। আমিও এতিয়া চাহটো খাম বাৰু। এতিয়া ইয়াৰ মই বাকী আছোঁ চাহ, তাই অলপ ভিডিঅ' কৰি থৈ দিছিল, ইফালে চাহ বাকী আছোঁ, বিস্কুটেৰে চাহ খাওঁ। পৰিয়ালটোৱে এইটো খানাটো খাইছোঁ, 1 জানুৱাৰীত খাব নহ'ল কৈছোঁ আপোনালোকক প্ৰথমতে ভিডিঅ'ত। লগে ভাগে খালে ভাল নালাগে জানো, সেনেকৈ আমি পৰিয়ালটোৱে মিলি ওচৰৰ আইতাহঁতো এনেকৈ ঘৰৰে পৰিয়ালে বৰমা সেনেকৈ আমি সকলোৱে মিলি সেইটো ভোজ খাইছোঁ আৰু। এতিয়া আপোনালোকে ভিডিঅ'টো সকলোকে চাই থাকক, আৰু যোনে যোনে মোৰ চেনেলটো নতুনকৈ চাইছে তেওঁলোকে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ইফালে মাছৰ তেল মাছৰ তেল মাৰা চব মই লাই দিওঁ। পানী ঢালিছোঁ দালি নুমাগে আমাৰ দালি কালাৰ ভাল হৈছে না, এটা ঢেলকা দেখা হৈছে কালাৰ হয় নহয় দালি নাচি আছে পুৰা পিকনিক নাচি আছে। আমাৰ দালি আকৌ হেৰি কৰিব লাগিব, ইফালে চব্জি ভাত আৰু আছে, ইফালে মাছৰ টেঙা 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 ঔটেঙা শাক শাক ভাজা। খানা আমাৰ ৰেডি হৈ গ'ল, এতিয়া দিয়া মেলা হ'ব, খোৱা হ'ব চবে। ইফালে ডাঙৰকেইজনৰ আগতে দিলোঁ, আইতা খুৰাহঁতৰ মাহঁত চব বহিছে, আমি বাকী কেইজন পাছত বহিম। ভিডিঅ'টো দেখা পাই আছে আপোনালোকে ক'ত কি হৈ আছে, আৰু কেনে পালে জনাব লাষ্টত ভিডিঅ'ত। আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ, আৰু নাচা বাগা আছে শেষৰ ফালে, আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকিব। আমি শেষত পাপৰ ভাজা আমাৰ पानी तो बह जाए बाकी क्या। আজি ভাতত কি আছে আকৌ পাপৰ ভাজা মাছ নাখাব এবাৰ লাষ্টত খাইছে ইহঁতে। মামা মামী লাষ্টৰ ৰান্ধনি পাপৰ ভাজি। হাই 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 আমি বৰমাইও খালা, খুইদৈ খালা, মই খালোঁ, সেইফালে হাই দি হাই দিব আহিছে তাই দেউতাকৰ মাছৰ পে। খোৱা লোৱা হ'ল সকলোৰে। এতিয়া মামাৰ ছোৱালী টিকলি তাই নাচি আছে, আমিও নাচিম বাৰু। আপোনালোকে ভিডিঅ'ত শেষত দেখা পাব, আৰু ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। নেক্সট এটা ভিডিঅ' লগ পাম, বাই বাই। এইফালে চাওঁ।